আমি ওলাইছিলোঁ এক হেঁপাহৰ যাত্ৰা অভিমুখে। হেঁপাহৰ বুলি এইকাৰণে কৈছোঁ যে আমি যিখন ঠাইলৈ বুলি আমাৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ সেই ঠাইখনলৈ যোৱাৰ আশা এটা বহুত দিনৰ পৰা আমি আটাই মনত পুহি ৰাখিছিলোঁ। কথাতে কয় নহয়, বিধিয়ে দিলেও বিধাতাই নিদিয়ে। আমাৰো অৱস্থা ঠিক তেনেকুৱাই আছিল। ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ধৰিব পাৰিছে চাগৈ আমি কোনখন ঠাইলৈ বুলি যাত্ৰা আৰম্ভ কৰিছিলোঁ। এয়া চাওক নিমাতী ঘাট, আৰু তাৰ পৰাই আমি মাজুলীলৈ বুলি যাত্ৰা আৰম্ভ কৰিছিলোঁ। ফেৰীত উঠাৰ আগতে আমি তামোল পাণ আৰু বন্তি এগছি দি ভগৱানক প্ৰাৰ্থনা জনাইছিলোঁ যাতে আমি সুকলমে নদীখন পাৰ হৈ মাজুলী পাবগৈ পাৰোঁ। আৰু এনেকৈ আমি আটাইকেইগৰাকী ফেৰীত উঠি মাজুলীলৈ যাবলৈ বুলি সাজু হৈছিলোঁ। আমি ফেৰীত বহি থাকোঁতেই তাতে দুগৰাকী বিদেশী পৰ্যটক উঠা দেখি আমাৰ মনটো ভাল লাগি গ'ল। ফেৰীখনত উঠাৰ কেইমিনিটমানৰ পাছতেই ব্ৰহ্মপুত্ৰৰ বুকুৱেদি আমাৰ যাত্ৰা আৰম্ভ হৈছিল মাজুলী অভিমুখে। আমি নিজ বহা ঠাইৰ পৰা বাহিৰলৈ ওলাই আহি এই জলযাত্ৰাৰ আনন্দ অনুভৱ কৰিছিলোঁ। ফেৰীখনত বহুতো বাইক আৰু গাড়ীও উঠাই অনা হৈছিল। আৰু অৱশেষত আমি কমলাবাৰী ঘাটত আটাই আহি উপস্থিত হ'লোহি। আমি যিহেতু গাড়ী লৈ গৈছিলোঁ, গতিকে আমি ঘাটত নমাৰ পিছতে গাড়ী লৈ আমাৰ গন্তব্যস্থান অভিমুখে যাত্ৰা আৰম্ভ কৰিলোঁ। আমি মাজুলীলৈ যিহেতু এদিনৰ বাবে গৈছিলোঁ, গতিকে তাত আমি আয়ামকুম নামৰ এখন ধুনীয়া ৰিজৰ্টত নিশাটো কটাইছিলোঁ। এয়া চাওকচোন নিশাৰ পৰিৱেশ। সেই সময়ত যিহেতু ঠাণ্ডা দিন আছিল, গতিকে তাত এয়া জুইৰ ব্যৱস্থাও কৰি দিয়া হৈছিল। আৰু এয়া চাওক ৰাতিপুৱাৰ পৰিৱেশ, কি যে সুন্দৰ আৰু মনোমোহা, ক'বলৈ মানে ভাষা নাই। নিজে আহি থাকিলেহে আচলতে মই কৈ থকা কথাখিনি আপোনালোকে অনুভৱ কৰিব পাৰিব। পৰিয়াল লৈ আহিলে ইয়াত থাকিবৰ কাৰণে যথেষ্ট সুবিধাজনক হয়। আমি ইয়াত যিখিনি সময় অতিবাহিত কৰিলোঁ সেইখিনি সময় আমি কেতিয়াও চাগৈ পাহৰিব নোৱাৰিম।